নমস্কাৰ নলেজ হাউচৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি লৈ আহিছোঁ অসম জিকেৰ 10টা অতি প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ। তেনে ব'লক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, মৰমৰ দেউতা গ্ৰন্থখনৰ লেখক কোন? অপশ্যন আছে হোমেন বৰগোহাঁই, নিৰুপমা বৰগোহাঁই, ভৱেন্দ্ৰনাথ শইকীয়া আৰু নিৰ্মলপ্ৰভা বৰদলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হোমেন বৰগোহাঁই। তেন্তে ব'লক নেক্সট প্ৰশ্নলৈ যাওঁ। নেক্সট প্ৰশ্ন, প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ ৰচক কোন? অপশ্যন আছে লক্ষ্মীনাথ বেজবৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া, পদ্মনাভ গোহাঁই বৰুৱা আৰু হেম বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পদ্মনাভ গোহাঁই বৰুৱা। নেক্সট প্ৰশ্ন, শংকৰদেৱক দেৱ উপাধি কোনে দিছিল? অপশ্যন আছে মহেন্দ্ৰ কন্দলী, ৰাম সৰস্বতী, মাধৱদেৱ আৰু অনন্ত কন্দলী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহেন্দ্ৰ কন্দলী। মহেন্দ্ৰ কন্দলীয়ে শংকৰদেৱক দেৱ উপাধি প্ৰদান কৰিছিল। নেক্সট প্ৰশ্ন, প্ৰথম অসমীয়া চনেট কবিতাটোৰ নাম কি? অপশ্যন আছে মাধুৰী, চকুলো, প্ৰিয়তমাৰ চিঠি আৰু জীৱন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, প্ৰিয়তমাৰ চিঠি। নেক্সট প্ৰশ্ন, সুন্দৰী দিয়া সত্ৰ কোনে স্থাপন কৰিছিল? অপশ্যন আছে শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ আৰু হৰিদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শংকৰদেৱ। তেন্তে ব'লক নেক্সট প্ৰশ্নলৈ যাওঁ। নেক্সট প্ৰশ্ন, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখন কি? অপশ্যন আছে মানাহ, কৰবেট, পেৰিয়াৰ আৰু কাজিৰঙা। বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কৰবেট। কৰবেট হ'ল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান। নেক্সট প্ৰশ্ন, ত্ৰিপিটক কোন ধৰ্মৰ ধৰ্মপুথি? অপশ্যন আছে জৈন ধৰ্ম, বুদ্ধ ধৰ্ম, শিখ ধৰ্ম আৰু ইছলাম ধৰ্ম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ বুদ্ধ ধৰ্ম। নেক্সট প্ৰশ্ন, অসমৰ দেশভক্ত বুলি কাক জনা যায়? অপশ্যন আছে তৰুণৰাম ফুকন, আনন্দৰাম বৰুৱা, ভূপেন হাজৰিকা আৰু মণিৰাম দেৱান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, তৰুণৰাম ফুকন। নেক্সট প্ৰশ্ন, কোনজন প্ৰধানমন্ত্ৰী সদনলৈ গৈ পোৱা নাই? অপশ্যন আছে নৰেন্দ্ৰ মোদী, অটল বিহাৰী বাজপেয়ী, মনমোহন সিং আৰু মোৰাৰজী দেশাই। বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, মোৰাৰজী দেশাই। তেনে ব'লক নেক্সট প্ৰশ্নলৈ যাওঁ। নেক্সট প্ৰশ্ন, নীতি আয়োগৰ অধ্যক্ষ কোন? অপশ্যন আছে প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী। বন্ধু বান্ধৱীসকল, যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেন্তে ছাবস্ক্ৰাইব কৰি লওক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰধানমন্ত্ৰী। যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ, লগ পাম আন এটি ভিডিঅ'টো। তেতিয়ালৈ আহিছোঁ, নমস্কাৰ।